লখিমপুৰৰ বগী নদীত তীব্ৰ খহনীয়া বগী নদী নৈৰ জাহ গ'ল শিঙিল নদী খুৰাচুক সংযোগী পথ। লখিমপুৰ জিলাৰ বগী নদী নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰি খহনীয়া অব্যাহত ৰাখিছে। শনিবাৰৰ পৰা নিশাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বগী নদী নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে শিঙিল নদী খুৰাচুক সংযোগী পথ নৈখনৰ বুকুত জাহ যায়। স্থানীয় ৰাইজে গছৰ ডাল পাত দি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ বগী নদী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই বগী নদী খুৰাচুক পথটো নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথম বানতেই আমাৰ বগী নদী নৈখনে ৰাস্তা সহায় বিলীন কৰাই দিছে। গতিকে আমাৰ লখিমপুৰ জলসম্পদ বিভাগকো কেইবাবাৰো জনোৱা হৈছে আৰু কদম চাৰ্কুলৰ চক্ৰ বিষয়া কাৰ্যালয়কো জনোৱা হৈছে। গতিকে আমাৰ আজি ৰাতিপুৱাৰ পৰা যিটো ৰাস্তাৰ খহনীয়া অব্যাহত ৰাখিছে, এতিয়া ৰাস্তাখিনি প্ৰায় নিশ্চিন্ন প্ৰায় হৈ গৈছে আৰু বগী নদীৰ পৰা খুৰাচুক যোৱা ৰাস্তাটো সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। সেয়ে আমাৰ লখিমপুৰ জলসম্পদ বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ খুৰাচুক মূল সংযোগী পথটো বিচ্ছিন্ন হৈ পৰিব। আৰু কদম চাৰ্কুলৰ চক্ৰ বিষয়া কাৰ্যালয়কো আমি অৱগত কৰিছোঁ, বগী নদী উন্নয়ন খণ্ডৰ বিষয়াকো অৱগত কৰিছোঁ। আমি ৰাইজে আজি ৰাতিপুৱাৰ পৰা যিখিনি ডাল পাত কাটি প্ৰতিৰোধৰ ব্যৱস্থাটো আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সেইটো কাৰণে যদি চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে সংযোগটো বিচ্ছিন্ন হৈ পৰিব। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। লখিমপুৰৰ বগী নদীত তীব্ৰ খহনীয়া বগী নদী নৈৰ জাহ গ'ল শিঙিল নদী খুৰাচুক সংযোগী পথ। লখিমপুৰ জিলাৰ বগী নদী নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰি খহনীয়া অব্যাহত ৰাখিছে। শনিবাৰৰ পৰা নিশাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বগী নদী নৈখনে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে শিঙিল নদী খুৰাচুক সংযোগী পথ নৈখনৰ বুকুত জাহ যায়। স্থানীয় ৰাইজে গছৰ ডাল পাত দি খহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। আমাৰ বগী নদী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই বগী নদী খুৰাচুক পথটো নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথম বানতেই আমাৰ বগী নদী নৈখনে ৰাস্তা সহায় বিলীন কৰাই দিছে। গতিকে আমাৰ লখিমপুৰ জলসম্পদ বিভাগকো কেইবাবাৰো জনোৱা হৈছে আৰু কদম চাৰ্কুলৰ চক্ৰ বিষয়া কাৰ্যালয়কো জনোৱা হৈছে। গতিকে আমাৰ আজি ৰাতিপুৱাৰ পৰা যিটো ৰাস্তাৰ খহনীয়া অব্যাহত ৰাখিছে, এতিয়া ৰাস্তাখিনি প্ৰায় নিশ্চিন্ন প্ৰায় হৈ গৈছে আৰু বগী নদীৰ পৰা খুৰাচুক যোৱা ৰাস্তাটো সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰিছে। সেয়ে আমাৰ লখিমপুৰ জলসম্পদ বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ খুৰাচুক মূল সংযোগী পথটো বিচ্ছিন্ন হৈ পৰিব। আৰু কদম চাৰ্কুলৰ চক্ৰ বিষয়া কাৰ্যালয়কো আমি অৱগত কৰিছোঁ, বগী নদী উন্নয়ন খণ্ডৰ বিষয়াকো অৱগত কৰিছোঁ। আমি ৰাইজে আজি ৰাতিপুৱাৰ পৰা যিখিনি ডাল পাত কাটি প্ৰতিৰোধৰ ব্যৱস্থাটো আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সেইটো কাৰণে যদি চৰকাৰে গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে সংযোগটো বিচ্ছিন্ন হৈ পৰিব। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।